মিছিংটাত কানাথানাৰ গমন কৰিছিলো ন বিজেপি ভুৱন পেগুৰ বিৰুদ্ধে জুনাইত প্ৰতিবাদী সভা আজি বিজেপিৰ জুনাইত সমষ্টিৰ তেলাম আৰু লাইমেকুৰি আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে ন বিজেপি ভুৱন পেগুৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জানিব পৰা মতে নিজে প্ৰতিষ্ঠা কৰা সন্মিলিত গণশক্তি অসম নামৰ উপ আঞ্চলিক দল এৰি বিজেপি যোগদান কৰা বিধায়ক ভুৱন পেগুক আগন্তুক নিৰ্বাচনত বিজেপিৰ পৰা টিকেট দিম বুলি প্ৰচাৰ হোৱাত নিষ্ঠাবান বিজেপি কৰ্মীসকলে ক্ষুণ্ণ হৈ পৰিছে আজি আমি লাইমেকুৰি জিপি আৰু কেলাম জিপি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা তথা PS প্ৰেচিডেণ্টৰ উদ্যোগত আমি আগন্তুক নিৰ্বাচনৰ টিকেট প্ৰদান কৰাৰ সন্দৰ্ভত আমি সমবেত হৈ এখন আমি প্ৰতিবাদ সভা পাতিছোঁ আমি এই কাৰণে পাতিব লগা বাধ্য হৈছে যে গণশক্তিৰ পৰা ভুৱন পেগু ডাঙৰীয়াই আহি আমাৰ বিজেপিত জইনিং হৈছে আমি ভুৱন পেগুৰ জইনিঙত তেনেকুৱা কোনো দ্বিমত নাই যদিও আমি ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তা হিচাপে হাইকমাণ্ডে ঘোষণা কৰা ভুৱন পেগুৰ জুনাই সমষ্টিৰ বিধায়কৰ টিকেট প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা আমি পাইছোঁ গতিকে আমি পোনপটীয়াভাৱে দীক্ষাৰ দিছোঁ আমি ভুৱন পেগুৰ বিৰুদ্ধে আজি ইমান বছৰে গণশক্তিৰ বিৰুদ্ধে আমি ভাৰতীয় জনতা পাৰ্টিৰ যিটো জুনাই সমষ্টিৰ বেটি সবল নেতৃত্ব দি আমি দিন ৰাতি এক কৰি কিনি আমি নিজৰ গাঁঠিৰ দল ভাঙি আজি ইমানখিনি কষ্টৰ কৰাৰ ফলত আজি দুবাৰ জুনাই সমষ্টিত দুবাৰ MLA হোৱাৰ স্বত্তেও গণশক্তিয়ে আমাৰ বিজেপি দলত গঠবন্ধন দল বুলি কয় আমাৰ কাৰ্যকৰ্তাক ইমান প্ৰতাৰণা দি আহিছে আৰু আমাৰ বিশেষকৈ আমাৰ মিচিং জনগোষ্ঠীক আজি ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাম বুলি বিভিন্ন ধৰণৰ মিছা প্ৰতাৰণা দি আমাৰ মিচিং জাতিক বিশেষকৈ প্ৰতাৰণা কৰি আছে গতিকে আমি মিচিং ভাষী হিচাপে আৰু ভাৰতীয় জনতা পাৰ্টি হিচাপে আগন্তুক নিৰ্বাচনত যদি মাননীয় ভুৱন পেগু ডাঙৰীয়াক আমাৰ হাইকমাণ্ডে যদি টিকেট প্ৰদান কৰে তেন্তে আমি পোনপটীয়াভাৱে ধিক্কাৰ দিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ কাৰ্যকৰ্তা হিচাপে আমি কোনো ফৈৰে তাক গ্ৰহণ কৰিব তাৰ পৰিপ্ৰেক্ষিতত আজি তেলাম বজাৰত একাংশ বিজেপি কৰ্মীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভুৱন পেগুৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে লগতে মিথ্যাচাৰী ভুৱন পেগুক কেতিয়াও গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে জুনাইৰ পৰা দিগন্ত লিচাঙৰ প্ৰতিবেদন মিচিং দুটা